हेलो फ्रेंड्स की खबर ভালনে সকলোৰে মই গীতমান দত্তই আপোনালোকক গীত কিস্তিবাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালেই আছে মোৰো ভালেই আজি ভিডিঅ'টো মই কোনো ধৰণৰ ব্লগ লৈ অহা নাই বাৰু কিন্তু আজি এটা মই বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মোৰ কেইটামান ভাল লগা জুৱেলাৰী মোৰ জুৱেলাৰী বক্স কেইটাতনো কি আছে আপোনালোকক তাকে আজি দেখাম বুলি ভাবিছোঁ সো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু কেনেকুৱা পাই শেষত মতামত দিবলৈ নাপাহৰিব সো দেৰি নকৰি বলকচোন মোৰ এইকেইটাত কি আছে আজি এবাৰ চাই লওঁ আৰু মোৰ কোনখিনি ভাল লাগে মই আপোনালোকক জনাম আৰু আপোনালোকেও কোনখিনি ভাল লাগে আপোনালোকে মোক শেষত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত গৈ লাইক কমেণ্টছ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদিহে মোৰ চেনেলটো নতুন আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তলত থকা সেই ৰেড কালাৰ সাবস্ক্ৰাইব বুলি লিখা এইটো চুই দিব আৰু লগতে কাষতে থকা সেই ঘণ্টাটো ক্লিক কৰি দিব আৰু ক্লিক কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায় সো দেৰি নকৰি ব'লক খুলি লওঁ কি আছে চাওঁ সো টানটানা সো এইকেইটা মই উলিয়াই লৈছোঁ আৰু এইবিলাকত কি আছে এতিয়া মই খুলিম এফালৰ পৰা আপোনালোকে গম পাইছে যে মই মোৰ জুৱেলাৰী বক্সত কি আছে এতিয়া চাবলৈ ওলাইছোঁ সো খুলি লওঁ এইবোৰ চাওকচোন কেনেদৰে সোমাই আছে চব খেলেং মেলেং হৈ আছে আৰু এইবোৰ মই আপোনালোকক এটা এটা কৰি উলিয়াই দেখাম চব খেলি মেলি হৈ আছে সো ফাৰ্ষ্টতে মই এটা নেক পিচ দেখাওঁ আপোনালোকক নেক পিচটো হ'ল এইটো হয় ইয়াতে তলত এটা গোল্ডেন কালাৰৰ ষ্টোন আছে গোল্ডেনো নহয় এইটো লং হয় মানে ইয়ালৈকে পৰে লং হয় চাওকচোন এই নেক পিচটো মোৰ বহুত বেছি ভাল লাগে আৰু এইটো মই কিনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো মই কিমান আছিল প্ৰাইচটো পাহৰি গ'লোঁ কিন্তু মোৰ বহুত ভাল লাগে এইটো বহুত ইয়াৰ লগত ইয়েৰিঙো আছে এইটো দেখাই আছোঁ চব খেলেং মেলেং হৈ আছে নহয় বিচাৰোঁতে বহুত সময় লাগিছে ইয়াৰ ইয়েৰিংযোৰ এইযোৰ দেখিছে চাগে ন এইযোৰ মোৰ বহুত ভাল লাগে এই দুটা সেম হয় এইটো মই কিনা আজিৰ পৰা প্ৰায় 2 বছৰ বেছি হৈ গ'ল 2 বছৰমানকৈ বেছি হ'ল বিয়াৰ আগতে কিনা আৰু তাৰ পাছত আৰু এটা দেখাইছোঁ নেক্সট আছে এইটো পোহৰটো আহিছে নাই জানো ধৰিব পৰা নাই মই ভালদৰে দেখিছে নাই এইটো দীঘল হয় সেম তেনেকুৱাই হয় আৰু এইটোৰ লগত কাণফুলিযোৰ কি হ'ল মই এইটোৰ লগত যিযোৰ কাণফুলি অনা হৈছিল মানে মিলাই কাণফুলি পোৱা নগ'লে কিন্তু তাৰ লগত মই এযোৰ কাণফুলি পিন্ধোঁ মানে এযোৰ মোৰ তেনেকৈ বিশেষ পিন্ধাই নহয় কিন্তু তাৰ লগত মিলাই এপাত কাণফুলি এযোৰ আছে মিলাই মানে কি আৰু অলপ মিলাই মিলি কৰি তাৰ লগত কাণফুলি হ'ল এইযোৰ ইয়াত এটা গোল্ডেন কালাৰ এনেকুৱা আছিলে গোল্ডেন কালাৰ তলত এইটো দেখিছে চাগে এইটো আছিলে এইটো হোৱাইটৰ হয় এনেকৈ তলত আছিলে কিন্তু মই এইটো আঁতৰাই পেলালোঁ মোৰ ভাল নালাগে এনেকৈ তলত বেছি থাকিলে এনেকৈয়ে ভাল লাগে কিন্তু এইযোৰ মোৰ ইমান পিন্ধা নহয় এইটো সেট ইমান পিন্ধা নহয় আৰু তাৰ পাছতে আৰু এটা সেট আছে এইটো হ'ল আপোনাৰ কেঁচা পাতৰ ষ্টাইলৰ হয় কিন্তু কেঁচা পাত নহয় এইটো কি কয় নাজানো দেই এইটো হয় এইটোৰ মোৰ সেই বিয়াৰ আগতে লোৱা আৰু এইটোৰ কাণফুলিযোৰ
দেখাইছোঁ এযোৰ কাণফুলি এইযোৰ ইয়াতে ভালকৈ দেখে ন এইযোৰ হয় ইয়াৰ কাণফুলিযোৰ এইযোৰ পিন্ধা হয় মোৰ মাজে মাজে ইমান নিপিন্ধাও নহয় এইটো পিন্ধো বাৰু কাণফুলিযোৰ ভাল লাগে বহুত পাতলা হয় মানে বহুত বেছি পাতলা হয় বহুত ভাল লাগে এইটো কাৰণে কাৰণ মই বেছি হেভি বস্তু একো পিন্ধিব মানে নিপিন্ধাৰ নিচিনা কাণফুলিও খুব সৰু সৰু পিন্ধো আৰু লগতে খাৰু চাৰু প্ৰায় নাথাকেই ডিঙিটো প্ৰায় খালীয়ে হৈ থকা কাৰণে মই বেছি জুৱেলাৰী পিন্ধি ইমান ভাল নাপাওঁ কিন্তু আছে আৰু যিকেইটা আছে আপোনালোকে দেখাইছোঁ আৰু তাৰপাছতে আছে এইটো এটা গলপতা এইটো গলপতা মই কিনিছিলোঁ 300 মানত নেকি এইটো অৰ্ডাৰ কৰিছিলোঁ মই ইয়াৰ কাণফুলিযোৰ এই পাত এপাত আৰু এপাত ক'ত গ'ল দেখিছেনে জানো আৰু এপাতচোন বিচাৰিয়ে পোৱা নাই আৰু এপাত ক'ৰবাত আছে এইটো ষ্টাইলৰ হয় মোৰ এইটো বক্সত সোমাইছে চাগে এইপাত কাণফুলি এইটো বক্সত চব খেলি মেলি হৈ আছে আৰু ঠিক কৰোঁ বুলি ভাবোঁতেই মানে ঠিক কৰিম বুলি লওঁতেই মনত পৰিল যে আপোনালোককো লগতো দেখাওঁ সেয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মানে দেখিছে চব খেলিং মেলেং হৈ আছে ভাবিছোঁ চব ভালদৰে ঠিক কৰোঁ সেইবাবেই লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ এইপাত আছিলে তাৰপাছত তেনেধৰণে আৰু মোৰ এনেকৈ জুৱেলাৰী ছেট নাই মানে নেক পিচ আৰু ইয়েৰিং থকা কেইযোৰমান কাণফুলি আছে দেখাইছোঁ আপোনালোকক এইযোৰ কাণফুলি হয় এইযোৰ কাণফুলি মোক হাজবেণ্ডে গিফ্ট কৰিছিলে কেতিয়া কৰিছিল জানো মানে পাহৰিলোঁ কিন্তু গিফ্ট কৰিছিল এইযোৰ ভাল লাগে মানে পিন্ধো কেতিয়াবা মাজে মাজে এইযোৰ আৰু মোৰ বিশেষ তেনেকুৱা বেছি একো নাই মানে মই তেনেকুৱা জুৱেলাৰী পিন্ধি ভাল নাপাওঁ কিন্তু এনেই কিনো আৰু কিছুমান আৰু এইযোৰ কিন্তু এইযোৰৰ ইয়াতে এটা ষ্ট'ন আছিলে পিংক কালাৰ আছিল নেকি পিংক তেনেকুৱা আছিল কিন্তু ভাগি গ'ল মানে হেৰাই থাকিলে কিন্তু কাণফুলিযোৰ এতিয়াও মোৰ ভাল লাগে আৰু এনেকৈও ভাল লাগে চাওকচোন চ' থৈ দিছোঁ এইটো এনেকৈও পিন্ধিব পাৰি ভাল লাগে মোৰ আৰু এযোৰ সেইদিনাখনি দেখাইছিলোঁ আপোনালোকক মোৰ এটা কাণফুলি এযোৰ ভাল লাগে পিন্ধা নাই মই কিনো মাজে মাজে নিকিনা নহয় নিপিন্ধো কিন্তু পাছত কাৰোবাক গিফ্ট কৰি দিওঁ আৰু এইযোৰ ভাল লাগে মোৰ পিন্ধা হোৱা নাই কিন্তু মানে কি হয় মোৰ বেছি দীঘলীয়া পিন্ধিব মন নাযায় তাকে ভাবি আছোঁ ছুটি কৰিম নেকি ঠিকনা নাই যদিহে মোৰ পিন্ধিবৰ ইচ্ছা হ'ব হয়তো এইযোৰ ছুটি হৈ যাব মানে তলৰ এইখিনি হয়তো নাথাকিবগৈ এইখিনিলৈকে পিন্ধিব পাৰিম কিন্তু ইমান দীঘল মই পিন্ধিবলৈ বেয়া পাওঁ চ' চাওঁচোন কি হয় আৰু এইযোৰ মই কাণফুলি এনেই আছে আৰু এইযোৰ মোক হাজবেণ্ডে গিফ্ট কৰিছিল মাজে মাজে তেওঁ কি মন যায় নাজানো কিনি আনে কিবা কিবি কিন্তু মোৰহে পিন্ধা নহয় এইযোৰ তেওঁ গিফ্ট কৰিছিল চিম্পল হয় আৰু এইযোৰ কাণফুলি মোৰ বহুত ভাল লাগে চিম্পল সৰু মই কৈছোঁৱেই সৰু কাণফুলিবোৰ মোৰ বহুত ভাল লাগে আৰু সৰু বস্তুবিলাক এইযোৰ হ'ল এইটো একেবাৰে অকণমানি একেবাৰে সৰু টোপ এটা লভ নিচিনা আছে লভ ধৰিব পাৰে নাই চাগে বহুত সৰু হয় বহুত সৰু কেমেৰাই ধৰিবই নোৱাৰে বহুত সৰু হয় হোৱাইট কালাৰ ষ্ট'ন আছে লগতে এটা পাৰ্পল কালাৰ হয় চিম্পল সৰু হয় বহুত টিকলা হয় এইবোৰ বেছি ভাল লাগে সৰুবিলাক আৰু মোৰ জুৱেলাৰী বাক্সত তেনেদৰে একো নাই তেনেদৰে মানে কি আৰু ইয়েৰিং দুযোৰমান আছে এইবোৰ সৰু মোৰ ভাল লগা আৰু এইযোৰ কাণফুলি আছিলে এইযোৰ ইয়াৰে এপাত ক'ত আছে নাজানো আৰু দুটামান মাংটিকা আছে এইকেইটা বিয়াৰে হয় পৰিছিলে
এইটো কিন্তু মই পিন্ধা নাই, এইটো বিয়াত পিন্ধিছিলোঁ, সেন্দুৰ লাগিয়ে আছে। আৰু তেনেদৰে মোৰ জুৱেলাৰী বক্সত একো নাই, খাৰু নাই বিশেষকৈ, খাৰু এই এযোৰেই আছে। মানে মই খাৰু কিয় নাজানো, খাৰু পিন্ধি খুব বেয়া পাওঁ, খুব বেছি বেয়া পাওঁ খাৰু পিন্ধি। খাৰুৰ সলনি মোক ঘড়ীটো লাগে। মানে মই ক'ৰবাত ওলাই গ'লে ঘড়ীটো নহ'লে মই যাব নোৱাৰোঁ, মোৰ বহুত অসুবিধা, মানে বহুত ভাল নালাগে, একেবাৰে ভাল নালাগে ঘড়ীটো নহ'লে। কিন্তু খাৰু পিন্ধি মই বহুত বেয়া পাওঁ, আৰু খালী হৈ থাকে প্ৰায়, বহুতেই কয় যে পিন্ধিব লাগে নেপায় বুলি, কিন্তু খাৰু পিন্ধিলে মোৰ এলাৰ্জি নিচিনাও হৈ যায়, প্ৰায় খজুৱতি হয় হাতত, প্ৰায় পিন্ধা নহয়। কিন্তু খাৰুৰ সেইটো কাৰণে কালেকশ্যনো নাই মোৰ ওচৰত। আৰু তেনেদৰে এইটো বক্সতো কি আছে জানো, চাওঁ, এইটোতো তেনেদৰে একো নাই, চব খালী হৈ আছে। আৰু অথনি খাৰু হেৰি পাত ইয়াত সোমাই আছে এইটো বক্সত পাত। আৰু সেইধৰণে এটা পিচ দেখাইছিলোঁ নেকলেছ, এইটো গোৱাৰ পৰা আনিছিল বায়ে, পিন্ধা হোৱা নাই পিছে দেই। আৰু এইবিলাক কৈছোঁ হেভি জুৱেলাৰী মোৰ দ্বাৰা নহ'ব, চ' আজি চাওঁচোন পিন্ধিলে এতিয়া। নিজৰে হাঁহি উঠে কিছুমান বস্তু পিন্ধিলে মোৰ। ঢাকি থ'ব লাগিব। চ' আজি পিন্ধিয়ে থাকোঁচোন অলপ দেৰি ন, পিন্ধি ভিডিঅ'টো সমাপ্ত কৰিম পিন্ধালৈকে। সেয়াই আৰু মোৰ জুৱেলাৰী কালেকশ্যন। আৰু কিবা সৰু সুৰা মোৰ কাণফুলি আছে সৰু সৰু, কিন্তু এইখিনি মোৰ হাজবেণ্ডে দিয়া নহয় দেই। বহুতে আকৌ ক'ব যে হাজবেণ্ডে ইমান মানে কিনাবিলাকহে দিছে নেকি, এইবিলাক চব মই নিজে কিনা হয় আৰু গিফ্ট হয় কিছুমান, যিখিনি বিয়াত দিয়াখিনি নহয়, এইখিনি মোৰ এক্সট্ৰাখিনি হয়। আৰু বিয়াত দিয়াখিনি বাৰু দেখুওৱা নাই আপোনালোকক, গতিকে এইখিনি আছিল মোৰ সৰু সুৰা জুৱেলাৰী কালেকশ্যন। আৰু য'ত নাজানো আপোনালোকে ভিডিঅ'টো চাই কেনে পাব, ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, কমেণ্টছ কৰিব, শ্বেয়াৰ কৰিব, আৰু পাছত এটা ভিডিঅ' লগ পোৱাৰ